পুৱাই পুৱাই ঢিঙৰ শলগুৰি আউটপোষ্টত শতাধিক মহিলাৰ প্ৰৱেশ ঘন কুঁৱলীকো নেওচি এইসকল মহিলা ওলাই আহিছে এই আউটপোষ্টখনলৈ কি কাৰণেনো এইসকল মহিলা শীতৰ ঠাণ্ডাকো নেওচি শলগুৰি আউটপোষ্টলৈ ওলাই আহিছে জানিবলৈ এই প্ৰতিবেদন চাওক ঢিঙত সঘনাই হৈ থকা স্প্ৰে চুৰৰ সন্ত্ৰাস আৰু সমগ্ৰ মানৱ জাতিক লজ্জানত কৰা ঢিং কাণ্ডৰ পিছতে আছুকে ধৰি বিভিন্ন দল সংগঠনে ঢিঙত মহিলা নিৰাপত্তাৰ সুনিশ্চিতৰ দাবীত আন্দোলন অব্যাহত ৰাখিছিল এই আন্দোলনৰ পিছতে 2024 চনৰ 27 জুলাই তাৰিখে ঢিঙৰ শলগুৰি আউটপোষ্টত 38 জন কামাণ্ডো জোৱানক প্ৰেৰণ কৰিছিল এই কামাণ্ডো জোৱানৰ প্ৰেৰণৰ পিছতে লাহে লাহে ঢিঙত শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা পৰিলক্ষিত হয় কিন্তু সোমবাৰে পুৱা এইসকল জোৱান উদ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে ডিব্ৰুগড়লৈ যাবলৈ ওলোৱাৰ কথা জানিব পাৰি অঞ্চলটোৰ মহিলাসকল ওলাই আহিছে আউটপোষ্টলৈ তেওঁলোকৰ দাবী এইসকল জোৱান ঢিঙৰ পৰা গুচি গলে যুৱতী মহিলাসকল আকৌ অসুৰক্ষিত হৈ পৰাৰ লগতে মানুহৰ জীৱনো সম্পত্তি সুৰক্ষিত নহব মানৱ জাতিক লজ্জিত কৰা ঘটনা পুনৰাবৃত্তি হোৱাৰ আশংকা কৰিছে এই মহিলাসকলে সেয়ে ঢিঙৰ মহিলাসকলৰ সুৰক্ষাৰ স্বাৰ্থত জোৱানসকলৰ বদলিৰ নিৰ্দেশ বাতিল কৰিবলৈ উদ্ধতম কৰ্তৃপক্ষক দাবী জনায় নিউজ ডেস্ক ৰিপৰ্ট MD 365 আমাক অনুদও নালাগে লাগিলে বাইদেউ আঁচনিও নালাগে যাতে সুৰক্ষিত লাগে নাৰীৰ সন্মান যাতে বাচি থাকিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালী যাতে সুৰক্ষিত হৈ থাকে আজি 5 মাহ আমি শান্তিয়ে শুলো আজি আপোনালোকে নিবলৈ ওলাইছে আমিতো শুব পৰা নাই চিন্তা আকৌ আহি গ'ল যে আমাৰ আকৌ চুৰ হ'ব আকৌ স্পিয়া আহিব বুলি আমি শুব পৰা নাই অকস্মাত আপোনালোকে নিবলৈ ওলাইছে আমাক যাতে সুৰক্ষিত কৰি এওঁলোকক নিলেও আমাক যাতে আৰু সোনকালে আজিৰ ভিতৰত যাতে আৰু বেলেগ ব্যৱস্থা কৰি দিয়ে এইটো আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আহ্বান আমাৰ পূব ঢিঙত শলগুৰি যিখন থানা আছিলে আউটপোষ্ট আছিলে ইয়াতে আমাৰ 25 বছৰমান ধৰি থানাখন বন্ধ আছিলে তাৰপিছত আকৌ পুনৰ থানাখন আৰম্ভ হয় পূব ঢিঙত বহুত অপ্ৰীতিকৰ ঘটনা হৈ আছে হৈ থকাৰ পিছত আমাৰ এই কামাণ্ডো পাৰ্টিটো ইয়াত দিয়া হয় চৰকাৰে বিবেচনা কৰি তাৰপিছত আমাৰ এই পূব ঢিং অঞ্চলটো অলপ সুস্থিৰ হয় গতিকে এতিয়া পুনৰ তেখেতলোকক আকৌ নিব ওলাইছে চৰকাৰে আমাক পুনৰ তেখেতলোকক লাগে কাৰণ আমাক তেখেতলোক থকাৰ কাৰণে আমাৰ শলগুৰি আউটপোষ্টৰ আণ্ডাৰত যিখিনি অঞ্চল সেইখিনি আমাৰ সুস্থিৰ অৱস্থাত আছিল গতিকে তেখেতলোক যাব ওলাইছে আমাক চৰকাৰে বিবেচনা কৰি তেওঁলোকক পুনৰ আমাৰ ইয়াত থকাৰ ব্যৱস্থা কৰি দিয়ে যেন আমাৰ ইয়াত এটা ধৰক নাৰী ৰাতি মানুহে চুৰ আৰু স্পিয়াৰ কৰি মানুহক লণ্ঠন কৰিছিলে মহিলাসকলক সেইকাৰণে আমাৰ চৰকাৰে আমি অনুমোদন জনোৱাৰ কাৰণে এটা পাৰ্টি ব্লেক পন্থাৰ পাৰ্টি আমাৰ আউটপোষ্টত দিছিলে এতিয়া বৰ্তমান তেওঁলোকক লৈ যাব বিচাৰিছে আমাৰ পূব ঢিঙৰ মহিলাসকলৰ অসুবিধা হোৱাৰ সত্ত্বে আমি তেওঁলোকক শান্তিয়ে থাকিব নোৱাৰোঁ আগৰ পৰিস্থিতি হ'ব পাৰে সেইকাৰণে আমি ইয়াত সকলোৱে এটা সমিলন হৈ লৈ পেলাই তেওঁলোকক নিয়াটোতো নিবই আকৌ যেন আমাক পুনৰ তেওঁলোকৰ পন্থাটো আনি আমাক দিয়েহি সেইকাৰণে আমি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমি অনুৰোধ জনাইছোঁ যে তেওঁ আমাক বিবেচনা কৰি আকৌ যেন এটা পাৰ্টি আমাৰ আউটপোষ্টত দিয়ে সেয়ে আমাৰ 5-6 মাহৰ আগতে যিটো কণ্ডিশ্যনত ভুগিছিলোঁ গোটেই অসমবাসী ৰাইজে গম পাইছে এইটো কোনো লুপ্ত বস্তু নহয় তেখেতলোক থকাৰ কাৰণে আমাৰ বহুত সুৰক্ষিত হৈ আছিলোঁ তেখেতলোকক অকস্মাত লৈ যাবলগীয়া হ'ল আমি গৈছিলোঁ হিমা দাসৰ ওচৰলৈ তেখেতে আমাক SP ওচৰলৈ পঠিয়ালে SP ওচৰলৈ যাবলৈ আমি সময় যথেষ্ট নাপালোঁ তাৰ কাৰণে আমি বহুত দুখিত তেওঁলোক হঠাৎ দেখিছে গাড়ী মটৰ চব ৰেডি তেখেতলোক যাবলৈ বেডিং পত্ৰ বান্ধি ওলাল তেখেতলোকৰ হয়তো চকুপানী নোলাব পাৰে আমাৰ ৰাইজৰ বহুত চকুপানী ওলাইছে আমাৰ জীৱনৰ নিৰাপত্তাখিনিৰ কাৰণে আকৌ একেবাৰে বহুত ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ আজিৰ ভিতৰত নহ'লেও কাইলৈ দিনটোৰ ভিতৰতে আমাৰ কিবা এটা ডিচিশ্যন ল'বলৈ গোটেই অসমে জানে আমি কেনেকুৱা বহু কষ্টৰ মাজত পৰিৱেশত আমি জীয়াই আছোঁ গোটেই অসমে জানে আৰু সেইটো ক'বলগীয়া নহয় তথাপিতো আমাক নিৰাপত্তাৰ কাৰণে অতি সোনকালে আমাক ব্যৱস্থা কৰি দিব লাগে ইয়াই মোৰ আহ্বান আমি শলগুৰিত যিখিনি অসুবিধা কৰি আছিলোঁ চৰকাৰৰ সুবিধা কৰি দিয়াৰ কাৰণে আমি অকণমান সুৰক্ষিত হৈ আছিলোঁ আৰু এতিয়া যেতিয়া নিবলৈ ওলাইছে আমাৰ অকণমান অসুবিধা আমি অনুভৱ কৰিম আকৌ যাতে চৰকাৰে আকৌ বিবেচনা কৰি আমাক বস্তু দিয়ে এখেতলোকক ৰাখি দিয়ে বা বেলেগ দিলেও হ'ব দিলে আমাক আমি বেছি সুৰক্ষিত হ'ম আৰু
আমি শান্তি পাম।